Hi friends, welcome back to my YouTube channel Pronoun. আজি আমাৰ ভিডিওটিৰ বিষয়বস্তু হৈছে অবজেক্টিভ প্ৰনাউন। গতিকে আমি প্ৰথমতে জানি লওঁ অবজেক্টিভ প্ৰনাউন কি। অবজেক্টিভ প্ৰনাউন ইজ ইউজ এজ অবজেক্ট অফ এ সেন্টেন্স। অৰ্থাৎ যিবোৰ প্ৰনাউন সেন্টেন্স এটাৰ অবজেক্ট হিচাপে ব্যৱহাৰ কৰা হয় সেইবোৰে হৈছে অবজেক্টিভ প্ৰনাউন। আমি উদাহৰণ ললে কথাটো ভালদৰে বুজি পাম যে আমি যদি কওঁ যে ইউ লাভ মি, আপোনালোকে মোক ভাল পায়, ইয়াত ইউ লাভ মি সেন্টেন্সটোত অবজেক্ট কোনটো, তেতিয়া উত্তৰ আহিব মি। গতিকে মিটো এটা অবজেক্ট আৰু ই এটা প্ৰনাউন। গতিকে আমি পাৰ্ট অফ স্পীচৰ ফালৰ পৰা মিটোক কি বুলি ক'ম, অবজেক্টিভ প্ৰনাউন। ঠিক একেধৰণে আই ন' হিম, ইয়াত হিমটো হৈছে সেন্টেন্সটোৰ অবজেক্ট আৰু এটা ই প্ৰনাউন। গতিকে ইয়াত আমি হিমটোক অবজেক্টিভ প্ৰনাউন বুলি ক'ম। গতিকে মই আশা কৰিছোঁ আজি সকলোৱে অবজেক্টিভ প্ৰনাউন কি বুজি পালে। আৰু যদি কিবা সুধিব লগা আছে, কিবা বুজি পোৱা নাই, তেনেহ'লে মোৰ কমেণ্টৰ অপশ্যনটো সদায় খোলা আছে। যিকোনো কথা আপুনি মুক্ত মনে মোক সুধিব পাৰে। থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও।